সকলোকে নমস্কাৰ জনাই HIRA'S এডুপ্লেছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণ মূৰ্ধন্য নৰ লগত যোগ হোৱা যুক্তাক্ষৰবিলাকৰ শব্দসমূহ ইয়াতে বানান কৰি পঢ়ি দিবলৈ যত্ন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে এই যুক্তাক্ষৰটোলৈ চাওক। ইয়াত মূৰ্ধন্য নৰ লগত মূৰ্ধন্য তটো যোগ হৈছে। এই যুক্তাক্ষৰত থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। ঘ মূৰ্ধন্য নয় মূৰ্ধন্য তয়ন্ত তাত আকাৰে টা শব্দটো হ'ল ঘণ্টা। ইয়াৰ পিছতো পঢ়িবলৈ যত্ন কৰিছোঁ। খ মূৰ্ধন্য নয় মূৰ্ধন্য তয়ন্ত শব্দটো হ'ল ঘণ্ট। ইয়াৰ পিছতলৈ গৈছোঁ। ক মূৰ্ধন্য নয় মূৰ্ধন্য তয়ন্ত ক শব্দটো হ'ল কণ্টক। এবাৰ পিছৰ যুক্তাক্ষৰটোলৈ গৈছোঁ। এই যুক্তাক্ষৰটোত মূৰ্ধন্য ন লগত মূৰ্ধন্য থটো যোগ হৈছে। তো এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। ক মূৰ্ধন্য নয় মূৰ্ধন্য থয়ন্থ শব্দটো হ'ল কণ্ঠ। এবাৰ পিছতলৈ গৈছোঁ। কত হস্ৰৌ কাৰে কু মূৰ্ধন্য নয় মূৰ্ধন্য থয়ন্থ তাত আকাৰে ঠা বদ উ কাৰে বু দন্ত্য ধ শব্দটো হ'ল কুণ্ঠাবোধ। ইয়াৰ পিছতলৈ গৈছোঁ। কত হস্ৰৌ কাৰে কু মূৰ্ধন্য নয় মূৰ্ধন্য থয়ন্থ তাত হস্ৰৈ কাৰে থি দন্ত্য ত শব্দটো হ'ল কুণ্ঠিত। এবাৰ পিছৰ যুক্তাক্ষৰটোলৈ গৈছোঁ। ইয়াত মূৰ্ধন্য নৰ লগত মূৰ্ধন্য নৰ লগত মূৰ্ধন্য দ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। প মূৰ্ধন্য নয় মূৰ্ধন্য দৈন্দ তাত হস্ৰৈ কাৰেন দি দন্ত্য ত শব্দটো হ'ল পণ্ডিত। ইয়াৰ পিছতলৈ গৈছোঁ। পদ আকাৰে পা মূৰ্ধন্য নয় মূৰ্ধন্য দৈন্দ তাত হস্ৰৌ কাৰেন দু শব্দটো হ'ল পাণ্ডু। ইয়াৰ পিছতলৈ গৈছোঁ। পদ আকাৰে পা মূৰ্ধন্য নয় মূৰ্ধন্য দৈন্দ তাত আকাৰেন দা পাণ্ডা। এবাৰ এই যুক্তাক্ষৰটোলৈ আহিছোঁ। এই যুক্তাক্ষৰটোত মূৰ্ধন্য নৰ লগত মূৰ্ধন্য ধ যোগ হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। দন্ত্য হ মূৰ্ধন্য নয় মূৰ্ধন্য ধ তাত আকাৰেন ধা ল দন্ত্য ন শব্দটো হ'ল সন্ধালন। ইয়াৰ পিছৰ শব্দটো পঢ়িবলৈ যত্ন কৰিছোঁ। দন্ত্য হ মূৰ্ধন্য নয় মূৰ্ধন্য ধ তাত আকাৰেন ধা ল দন্ত্য নত হস্ৰৈকাৰে নি সন্ধালনী। এবাৰ এই যুক্তাক্ষৰটোলৈ আহিছোঁ। ইয়াত মূৰ্ধন্য নৰ লগত মূৰ্ধন্য ন যোগ হৈ এই যুক্তাক্ষৰটো হৈছে, অৰ্থাৎ মূৰ্ধন্য ন দুটা যোগ হৈ আছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। বদ হস্ৰৈকাৰে বি মূৰ্ধন্য হ মূৰ্ধন্য নয় মূৰ্ধন্য নয় ন শব্দটো হৈছে বিখন্ন। ইয়াত মূৰ্ধন্য হটো খ উচ্চাৰণ হৈছে, অৰ্থাৎ শব্দত যেতিয়া আমি উচ্চাৰণ কৰিম মূৰ্ধন্য হটো ই খ উচ্চাৰণ হৈছে ইয়াত। তো আপোনালোকে এইটো কথা মনত ৰাখিব। শব্দটো হৈছে বিখন্ন। ইয়াৰ পিছতো পঢ়িবলৈ যত্ন কৰিছোঁ। বদ হস্ৰৈকাৰে বি মূৰ্ধন্য হ মূৰ্ধন্য নয় মূৰ্ধন্য নয় ন দন্ত্য তত আকাৰে তা শব্দটো হৈছে বিখন্নতা, অৰ্থাৎ মূৰ্ধন্য হটো ইয়াত খ উচ্চাৰণ হৈছে। ইয়াৰ পিছতলৈ গৈছোঁ। দন্ত্য নত হস্ৰৈকাৰে নি মূৰ্ধন্য হ মূৰ্ধন্য নয় মূৰ্ধন্য নয় ন শব্দটো হৈছে নিখন্ন। ইয়াতো ঠিক তেনেকৈ মূৰ্ধন্য হটো খ উচ্চাৰণ হৈছে। এবাৰ পিছৰ যুক্তাক্ষৰটোলৈ আহিছোঁ। এই যুক্তাক্ষৰটোত মূৰ্ধন্য নৰ লগত ৱ আখৰটো যোগ হৈছে আৰু এই যুক্তাক্ষৰটো হৈছে। তো এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। কত হস্ৰৈকাৰে কি মূৰ্ধন্য নয় ৱন্য দন্ত্য ন শব্দটো হৈছে কিন্বন। ইয়াৰ পিছৰ যুক্তাক্ষৰলৈ গৈছোঁ। কত হস্ৰৈকাৰে কি মূৰ্ধন্য নয় ৱন্য শব্দটো হৈছে কিন্ব। এবাৰ পিছৰ যুক্তাক্ষৰটোলৈ গৈছোঁ। এই যুক্তাক্ষৰটোত মূৰ্ধন্য নৰ লগত ম যোগ হৈছে আৰু এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। মত ৰি কাৰে মৃ মূৰ্ধন্য নয় মন্ম অন্তস্থ য় শব্দটো হ'ল মৃন্ময়। ইয়াৰ পিছতলৈ গৈছোঁ। মত ৰি কাৰে মৃ মূৰ্ধন্য নয় মন্ম
অন্তস্থয় তাত দীৰ্ঘইকাৰে ই মৃন্ময়ী শব্দটো হ'ল মৃন্ময়ী আজি এই ভিডিঅ'টোত মূৰ্ধন্য নৰ লগত যোগ হোৱা যুক্তাক্ষৰসমূহৰ শব্দসমূহ বানান কৰি পঢ়ি দিবলৈ যত্ন কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ